নমস্কাৰ বন্ধু বান্ধৱীসকল মাইনা ব্লগ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ঘৰৰ বাবে টাইলছ পছন্দ কৰিবৰ কাৰণে মা দেউতাৰ লগত তেজপুৰৰ পৰুৱাত অৱস্থিত টাইলছ শ্ব'ৰুম চিটি চেণ্টাৰলৈ গৈছিলোঁ। ভাবিলোঁ আপোনালোককো ভিডিঅ'ৰ জৰিয়তে টাইলছৰ ডিজাইনসমূহ দেখুৱাওঁ। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ কেনেকুৱা পাইছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰে যেন। আহকচোন ভিডিঅ'টো উপভোগ কৰোঁ। এয়া পৰুৱা অৱস্থিত চিটি চেণ্টাৰ বৃহৎ ডাঙৰ শ্ব'ৰুম হয় টাইলছৰ। ইয়াত টাইলছসমূহ হ'লচেল ৰেটত আৰু ডিছকাউণ্টত পোৱা যায়। টাইলছ বুলিয়েই নহয়, ইয়াত সকলো ধৰণৰ টাইলছ হওক, বেচিন হওক আৰু বাথৰুমৰ যিবোৰ সামগ্ৰী সকলোবোৰ ইয়াত পোৱা যায়। তেজপুৰত অৱস্থিত চিটি চেণ্টাৰ টাইলছ শ্ব'ৰুম। আহক ভিতৰলৈ যাওঁ, টাইলছবোৰৰ ডিজাইনবোৰ চাওঁ। শ্ব'ৰুমৰ নম্বৰ কৈছ নেকি? না মই অলপ টাইলছ দেখাই আছোঁ তো। ঠিক আছে না চিনাকি এইটো 4x4, এইটো 2x4 1400 টকা। পিছত 6-4 মানে 4-6 4x4 2x4 2x4 yes 2x4 দুই পিছত কিমান? 1400। এইটো আপোনাৰ 4x2, এইটোও 4x2, এইটোও 4x2, এইটোও 4x2। আৰু বেলেগ 1300 টকা, 1299 টকা। চেম 4 পিছে আহিব, কিন্তু সমানি হয়। সোণালী ন এইটো? টাইলছবোৰৰ কালেকশ্যনবোৰ চাওক, কি ধুনীয়া, ইমান ক্লিন। টাইলছবোৰৰ ইমান ধুনীয়া জিলিকনি, লাইটৰ পোহৰত কি ধুনীয়া লাগিছে চাওকচোন। কনফিউজেই হৈ গৈছোঁ কোনটো ল'ম কোনটো নল'ম। কৈ টাইলছবোৰ সজাই থৈছে চাওকচোন, বৰ ভাল লাগিছে আৰু ইমান চাফা। আৰু শ্ব'ৰুমটো ইমানেই ডাঙৰ নহয়, আধাখিনি ভিডিঅ' কৰিব থাকিয়ে গ'ল। যদি পিছত কেতিয়াবা যাওঁ আকৌ কৰি দেখুৱাম বাৰু আপোনালোকক। বাকী ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কৰিব। চিনেৰীটো ইমান মৰম লাগিছে, সেইকাৰণে মোবাইলত কেপচাৰ কৰি লৈ আনিলোঁ। ভাল লাগিছেনে? এয়া বাথৰুমৰ টাইলছ, বাথৰুম ডিজাইন, কুমুদ, বেচিন চব কি সুন্দৰকৈ সজাই থৈছে।
ফালে এয়া বেচিন গ্লাছ ধুনীয়াকৈ সজাই থৈছে, ইমান মৰম লাগিছে। প্ৰত্যেকটোৱে ইটোতকৈ ইটো চৰা। সঁচাকৈয়ে বহুত ধুনীয়া শ্ব'ৰুম। যদি কোনোবাই টাইলছ ল'ম বুলি ভাবি আছে বা বাথৰুমৰ সামগ্ৰী হওক যদি ল'ম বুলি ভাবিছে, ইয়াত আহি চাই যাব পাৰে। নোলোৱাকৈ যাবই নোৱাৰিব চাগে, ইমান ধুনীয়া নহয়। এইফালে এয়া বাথটাব, যিবোৰ চিনেমাৰ হোটেল দামী দামী হোটেলবোৰত দেখিছিলোঁ, আজি নিজ চকুৰে দেখিলোঁ। এয়া বাথটাব আৰু আইনাৰ যিবোৰ বাথৰুম থাকে, সঁচাই বহুত ভাল লাগিল। দামো এইবোৰ লাখৰ ওপৰত, তথাপিও চাই আহিলোঁ, ভাল লাগিল কিবা এটা। ইমান পৰিপাটিকৈ সজাই থোৱা হৈছে আৰু অলপো ধূলি মাকতি নাই, ইমান ধুনীয়াকৈ সজাই থ'ব পাৰিছে, ভাল লাগিল চাই মেলি। আহিলোঁ তাকে, ঘৰলৈও টাইলছ পচন্দ কৰি অনা হ'ল আৰু এইদৰে আজি দিনটো পাৰ কৰিলোঁ। আধা বেলা তাত, আধা বেলা ঘৰত। এইদৰেই যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।